এনেকুৱা ধুনীয়া ধুনীয়া লোকেশ্যনত ফটো মাৰি আছোঁ। এইটো চাইডে আছে, মোক ফটো মাৰি দি আছে। আৰু সেইকেইটা যে দেখিছে সিহঁতকেইটা তাত বহি আছে। আৰু একদম দিনডাল ৰ'দত ফটো মাৰি মাৰি ক'লা হৈ গৈছোঁ পূৰা। আৰু এইটো চাইডে তাত এখন ডাঙৰ নদী আছে। তো গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আৰু এইটো দেখিছে নহয়, এইটো হ'ল আমাৰ গাঁৱৰ নামঘৰটো। আৰু আজি ফটো মাৰিবলৈ আৰু অলপ ঘূৰিবলৈ বুলি ওলাইছোঁ বহুত দিনৰ মূৰত যিহেতু ঘৰলৈ আহিলোঁ। আৰু এয়া হ'ল আমাৰ গাঁৱৰ নামঘৰটো। ইমান যে ধুনীয়া লাগিছে, বহুত দিন হ'ল অহাই নাই। আৰু আমাৰ গাঁৱৰ আৰু অৰুণাচল, মানে ইটো চাইডে অৰুণাচল আছে আৰু এইটো চাইডে আমাৰ গাঁওখন। আপোনালোকক দেখাম বাৰু আমাৰ গাঁওখন ক'ৰ পৰা আৰম্ভ হয় আৰু অৰুণাচল ক'ৰ পৰা আৰম্ভ হয়। এইখিনি আমি পাহাৰত উঠিলোৱে। আৰু বাকী আমাৰ গাঁৱৰ একদম এইটো চাইডে হয়। এইখিনি প্ৰায় অলপ আগলৈ গৈ আমি ধূনাগুৰি পাম আৰু, মানে বঙালমাৰী ধূনাগুৰি যিহেতু আমাৰ গাঁওখনৰ নামটো। আৰু যেতিয়া বাৰিষা হৈ যায় ন, এই পকা ৰাস্তাত গোটেই পানী উঠি যায়। আৰু পূৰা একদম ধুনীয়া লাগিছে, কি ক'ম মানে বহুত দিনৰ মূৰত আহিলোঁ। মানে আমাৰ ৰাস্তাটো পকা কৰাৰ পাছত মই এইবাৰ প্ৰথম আহিলোঁ। তো গাইছ আহি একদম অৰুণাচল আৰু অসমৰ মাজৰ এই জেগাকণ, অটোখন ৰখাই থোৱা এই জেগাকণ হয়। এইডোখৰ পৰা অৰুণাচলত আহি গ'লোঁ এতিয়া। আৰু ইটো চাইডে হ'ল অসম। আৰু ৰাস্তাৰ অৱস্থা এনেকা। নামি দিম গাইছ, আমাৰ ইয়াতে বাইকখন ফচিছিলে, স্কুটিখন ফচিছিলে, বাইকখন আৰামত গ'ল। আৰু এতিয়া আমি আহি পাইছোঁ একদম অৰুণাচল, বৰ্তমান অৰুণাচলত। এয়া বৰ্তমান অৰুণাচল। আমাৰ মানে ঘৰৰ পৰা অৰুণাচল বেছি দূৰ নহয়। যেতিয়া ফোন কৰোঁ তেতিয়া আহিব পাৰোঁ। একেবাৰে ওচৰত হয় অৰুণাচল। ৰাস্তা অকণমান বেয়া হয় মাজে। বাকী ঠিক ঠাক যাব পাৰি আৰু। এতিয়া আমি আহিলোঁ এই জেগাকণত, ফটো মাৰিম আৰু ভিডিঅ' বনাম। ইহঁতে আগত গৈ আছে অকণমান ছাঁত ৰখিবলৈ। ৰ'দটো বহুত জোৰে দি আছে আৰু বোকা আছে পূৰা। আৰু মই চোলা তোলা চেঞ্জ কৰি ল'লোঁ, যিহেতু ফটো মাৰিম, অলপ বেলেগ চোলা পিন্ধি লৈছোঁ। বাকী আজি বতৰটোও ধুনীয়া। আছে এইটো চাইডে আছে আৰু ফটো চেলফি মাৰি আছে। মই বাৰু ইয়াতে ফটো ভিডিঅ' বনালোঁ। এইপিনে কৰ কেমেৰা। এইটো ব্লগত যাব দেই। এইপিনে আছে আৰু এইকেইজনে ফটো মাৰি আছে। আৰু আমাৰ লোকেশ্যনটো চোৱা, আমাৰ ঘৰৰ ওচৰতে। আৰু মই একদম ড্ৰেছ চেঞ্জ কৰি ফটো ভিডিঅ' মাৰাত পূৰা লাগি আছোঁ। চাই থাকক। ইয়াতে ফটো মাৰিলোঁ, আকৌ আহি বেলেগ এটা লোকেশ্যনত। ইয়াৰ ঘৰবিলাক চাওক কিমান ধুনীয়া। আৰু এইটো চাইডে চোৱা, এই পোৱালীকেইটাই অকণমানি চাইকেল লৈ আনিছে। আৰু মোক ফটো মাৰি দিছে। বাকী তিনিটা আগত গৈছে আৰু যোনকেইটা আহিছিলে। ইয়াত চা আমাৰ লোকেশ্যনটো। আমাৰ গাঁৱৰ ওচৰতে আছে অৰুণাচলত আহি আছোঁ বৰ্তমান। বেছি টাইম নালাগে, খুব বেছি 5 মিনিটত আহি ইয়াৰ পাই যায় আমাৰ ঘৰৰ পৰা। ফটো মাৰি আহি আছোঁ এইটো চাইডে। পূৰা ভিতৰুৱা মানে অলপ। এইখিনি ৰাস্তাটো অলপ পকা কৰা হোৱা নাই মানে বৰ্তমান। আৰু আমি এইটো চাইডে পাহাৰ আছে, অৰুণাচল আছে। এতিয়া আকৌ অসমৰ চাইডত আহি আছোঁ আৰু। তো গাইছ এতিয়া আহিলোঁ মজা এটা লোকেশ্যনত। একদম পূৰা পানীয়ে ভৰ্তি হৈ আছে। ৰাস্তা হয় কিন্তু মাজে পানী যায় একদম। এইটো চাইডে এইপিনে মানুহে ইয়াতে গা চা ধুই আছে। খেতি পথাৰৰ পৰা অহা মানুহ হয়। আৰু আমাৰ লগত অহা এইকেইটা ফটো মাৰি আছে। সিহঁতে ফটো মাৰাত ব্যস্ত হৈ আছে। এইপিনে এইকেইটা। তো গাইছ এতিয়া যাম আকৌ আমাৰ অসমৰ এটা ধুনীয়া লোকেশ্যনতে ফটো মাৰিবলৈ যাম। ইয়াৰ পৰা আকৌ বেলেগ এটা লোকেশ্যনত। এনেকা ধুনীয়া লোকেশ্যনত ফটো মাৰি আছোঁ। এইটো চাইডে এইপিনে আছে, মোক ফটো মাৰি আছে। আৰু সেইপিনে এইকেইটা বহিছে, আমনি লাগিছে। আৰু মই ফটো মাৰি আছোঁ। পূৰা ৰ'দত ক'লা হৈ গৈছোঁ, দিনডাল ৰ'দত থাকি ক'লা হৈ গৈছোঁ একদম। আৰু এইপিনে ওচৰতে নদী আছে। তো গাইছ আজি দিনটো ৰ'দত থকা একদম ক'লা পৰি গৈছোঁ। আৰু এনেকা ধুনীয়া লোকেশ্যনবিলাকত ফটো মাৰি এতিয়া অৱশেষত যাবলৈ লৈছোঁ। আৰু গাইছ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিবা হা। আৰু ফ'ল' কৰিবলৈ নাপাহৰিবা। বাই বাই।